আপোনালোকে ইতিমধ্যে গমে পাইছে অসমৰ এজন জনপ্ৰিয় আমাৰ অভিনেতা আমি হেৰুৱালোঁ জয়ন্ত দাস ডাঙৰীয়া তেখেতৰ লগত এটা সৰু ইনচিডেণ্ট মোৰো ঘটিছিলে মই সেই কথাটো জাষ্ট শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত মই জোৰপুখুৰীত থাকিছিলোঁ জোৰপুখুৰীত ভাড়াঘৰত থাকিছিলোঁ আৰু তেখেতৰ জোৰপুখুৰীতে ঘৰ সাধাৰণতে দেখি থাকোঁ আমি সপ্তাহত প্ৰায় 3 দিন একেলগে বজাৰ কৰিবলৈ গ'লেও ভুল নহ'ব প্ৰায় লগে পাওঁ সন্ধিয়া মই বজাৰত যাওঁ তেখেতে শ্বুটিং কৰি আহি কিনে বজাৰ কৰি গুচি যায় ঘৰত আৰু দেখি থাকোঁ এটা যদিও এটা অকাৰ্ড ফিল হয় ন কেতিয়াও মাত বোল নহয় কিন্তু এদিনাখন মাতিলোঁ দাদা বুলি সম্বোধন কৰিছোঁ যদিও বা দেউতাৰ পৰা আমাৰ দেউতাহঁতৰ বয়সৰে হ'ব তথাপি দাদা বুলি মাতিছিলোঁ দাদা মই কালি আপোনাৰ এপিছডটো চালোঁ তেখেতে এনেকৈ ক'লে কালিৰ এপিছডটোহে চালানে আগৰকেইটা বেছি চালানে নাই তেতিয়া মানে একদম এনেকৈ ক'লে যেন আমি ডেইলি কথাই পাতি থাকোঁ লগেই পাই থাকোঁ তেখেতৰ মানে এটা আত্মীয়তাৰ ভাৱ এটা প্ৰকাশ পাইছে আৰু পিছত মানে সদায় দেখিলে এনেকৈ দি দিওঁ আৰু তেখেতেও এনেকৈ দি দিয়ে ভাল লাগি যায় চ'